নমস্কাৰ ক্লাছ 7 আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি তোমালোকৰ যিটো 2 নম্বৰ অধ্যায় আছে পাটিগণিতীয় ৰাশি সেই অধ্যায়টোৰ আজিটো প্ৰথম কৰি চাৱা আছে ওয়াৰ্কশীট 2.1 আমি সেইটো আলোচনা কৰিম আৰু ইয়াতে তোমালোকক কি একদম সহজ চাৰিটা প্ৰশ্ন দিয়া আছে একদম সহজে হয় তোমালোকে যোগ বিয়োগ একো কৰিব নালাগে জাস্ট লিখি দিব লাগে কি দিয়া আছে আমাক সেইখিনি বস্তুৱে লিখিব লাগে গতিকে সেইটো বস্তু আমি আলোচনা কৰিছোঁ এইখিনি তোমালোকে ক্লাছ 4 5 তে কৰি আহিছে অলৰেডি গতিকে একদম সহজ হয় তোমাক কেনেকৈ কৰিব লাগে দেখাই দিছোঁ তোমালোকক চোৱা প্ৰথম প্ৰশ্নটো আমাক কি দিছে যে ডিবিজাই কি কৰিছে এখন কিতাপ 25 টকাত আৰু এখন কিতাপ কি কৰিছে 210 টকাত কিনিলে এখন 25 টকাত আৰু এখন কি কৰিছে 10 টকাত কিনিছে তো ডিবিজাই খৰচ কৰা মুঠ টকাখিনি কি পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগে তো আমি কেনেকৈ লিখিম এতিয়া যে এখন কিতাপৰ দাম কিমান 25 টকা আকৌ আৰু আনখন কিতাপৰ দামো কিমান আনখন কিতাপৰ দাম আমাক কিমান দিছে 10 টকা প্ৰথমতে আমি যিখিনি দিয়া আছে সেইখিনি লিখি লৈছোঁ যে দিয়া আছে আমাক কিমান যে এখন কিতাপৰ দাম 25 টকা দিয়া আছে আৰু আন এখন কিতাপৰ দাম কিমান দিছে 10 টকা এতিয়া তাই খৰচ কৰা মুঠ টকাখিনি পাটিগণিতীয় ৰাশি কি হ'ব যেনেকৈ লিখি দিয়া এতেকে কিতাপৰ দামৰ পাটিগণিতীয় ৰাশি হ'ব প্ৰশ্নটো দিয়াটো লিখি দিয়া তোমালোকে যে ডিবিজাই খৰচ কৰা টকাক সেইটো লিখি দিয়া যে ডিবিজাৰ খৰচৰ টকাৰ পাটিগণিতীয় স্পেলিং তোমাক লিখিছোঁ পাটিগণিতীয় প্ৰকাশ কিমান হ'ব যে এখন কিতাপৰ দাম 25 টকা আনখন কিতাপৰ দাম 10 টকা তো মুঠ কিমান টকা হ'বগৈ এতিয়া 25 যোগ 10 টকা গতিকে হৈ গ'ল একদম 25 যোগ 10 এইটোৱে অংক কৰিব লাগে বেলেগ একো নাই ইয়াতে যোগ কৰিব নালাগে তোমালোকে জাষ্ট লিখি দিব লাগে যে কিমান টকা হ'ব যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব সেইখিনি বস্তুৱে লিখিব লাগে গতিকে লিখি দিছোঁ আমি যে এখন কিতাপৰ দাম 25 টকা আনখন কিতাপৰ দাম 10 টকা তো মুঠ টকা কিমান হ'বগৈ 25 যোগ 10 টকা এইখিনিয়ে নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ কি 2 নম্বৰটো 2 নম্বৰটো আমাক দিয়া আছে যে ৰুণজুনৰ হাতত 20 টকা থকা 20 টকাৰ পৰা ভায়েকক কেই টকা দিলে 7 টকা দিলে এতিয়া ৰুণজুনৰ হাতত কিমান টকা থাকিব 20 টকা আছিলে 7 টকা দি দিলে কি হ'ব এতিয়া 20ৰ পৰা 7টো বিয়োগ কৰিলে আমাৰ হৈ যাব তো একদমেই সহজ ৰুণজুনৰ হাতত জমা আছিল কিমান 20 টকা হয়নে আৰু ভায়েকক দিলে কিমান 7 টকা এটাকে তাই হাতত থকা ৰুণজুনৰ হাতত থকা টকাক পাটিগণিতীয় ৰাশিত লিখিব লাগে তো তাইৰ হাতত থকা টকাৰ পাটিগণিতীয় বানানটো মই বাৰ ভুলকৈ লিখি আছোঁ দেই পাটিগণিতীয় ৰাশি কিমান হ'ব এতিয়া আমাৰ যে মুঠ আছিলে 20 টকা তাৰ পৰা 7 টকা দি দিলে যিহেতু আমি কি কৰিব লাগিব একদম সিম্পল বিয়োগ কৰিব লাগিব 7 টকাটো তো 7 টকা বিয়োগ লিখি দিলে হৈ গ'ল 20 - 7 এইটোৱে প্ৰশ্ন নেক্সট 3 নম্বৰটো কি দিছে চোৱা যে সপ্তম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেঞ্চিল থাকিলে শ্ৰেণীত থকা 15জন শিক্ষাৰ্থীৰ হাতত কিমানডাল পেঞ্চিল থাকিব সেইখিনি আমাৰ পাটিগণিতীয় ৰাশিত লিখিব লাগে তো লিখা এজন শিক্ষাৰ্থীৰ হাতত আছে কিমানডাল পেঞ্চিল আছে 3ডাল আছে হয়নে এজন শিক্ষাৰ্থীৰ হাতত আছে 3ডাল মুঠ শিক্ষাৰ্থী কিমান মুঠ শিক্ষাৰ্থী আছে আমাৰ 15 গৰাকী এতিয়া আমাক সুধিছে কি যে শ্ৰেণীটোত থকা 15জন শিক্ষাৰ্থীৰ হাতত কিমান পেঞ্চিল থাকিব সেইটো পাটিগণিতীয় ৰাখিব লাগে এটাকে 15 গৰাকী শিক্ষাৰ্থীৰ হাতত থকা মুঠ পেঞ্চিলৰ পাটিগণিতীয় ৰাশি
তো কিমান হ'ব এইটো এতিয়া যে প্ৰথমতে আমাৰ হাতত আছিল কিমান এজনৰ হাতত কিমান আছে 3ডাল থাকে তো 15জন হাতত কিমান হ'ব 3 লগত 15টো পূৰণ কৰিলে আমি পাই যাম যেনেকৈ এটা পেনৰ দাম 5 টকা হ'লে দুটা পেনৰ দাম কিমান হ'ব 2 5 গুণ 10 টকা তিনিটাৰ দাম হ'ব কিমান 3 5 গুণ 15 টকা ঠিক তেনেকুৱাকৈ এটাৰ হাতত যদি 3ডাল আছে দুজনৰ হাতত কিমান থাকিব 3 গুণ 6ডাল তিনিজনৰ হাতত কিমান থাকিব 3 গুণ 9জন 9ডাল বা 4জনৰ হাতত কিমান থাকিব 3 4 গুণ 12ডাল তেনেকৈ 15জনৰ হাতত কিমান থাকিব 3 পূৰণ 15ডাল হয়নে এইটোৱে অংক একদম সিম্পল আৰু নেক্সট 4 নম্বৰটো চোৱা লাষ্টৰটো কি দিছে আমাক যে আমিৰে কি কৈছে তাৰ জন্মদিনত 60টা চকলেট নিজৰ শ্ৰেণীৰ 30জন বন্ধুৰ মাজত সমানে ভগাই দিছে তো পাটিগণিতীয় ৰাশিটো কি হ'ব সুধিছে মুঠ চকলেট আমাৰ কিমান আছে লিখি ল'ম প্ৰথমতে যে মুঠ চকলেট আছিলে 60টা মুঠ তাৰপিছত আমাক কি দিছে আৰু শ্ৰেণীৰ মুঠ বন্ধু কিমানজন আছে তাৰ 30জন গতিকে লিখা বন্ধু বা মুঠ বন্ধু বুলি লিখি দিয়া তেতিয়া বেছি ভাল হ'ব মুঠ বন্ধু কিমান হ'ব আমাৰ 30জন এতিয়া বন্ধু চকলেট আছিল 60টা 30জন বন্ধু ভগাই দিছে তো এজনৰ তাত কিমানকৈ পৰিব তো লিখা গাইপতি পোৱা চকলেটৰ পাটিগণিতীয় ৰাশি এনেকুৱা অংকটো তোমালোকে ক্লাছ 5তে কৰিছা মই কৈছিলোঁ যে একদম সহজে হয় এইবিলাক তো পাটিগণিতীয় ৰাশি কিমান হ'ব যে এজনৰ মুঠ চকলেট দিছিলে 60টা 30জনক ভগাই দিব লাগে তো আমি কি কৰিব লাগিব 60টোক 30ৰে হৰণ কৰি দিলে হৈ গ'ল মানে ভগাই দিব লাগে মানে কি হৰণ কৰিব লাগে তাক তো দুজনৰ মাজত ভগালে দুইৰে হৰণ কৰিব লাগে তিনিজনৰ মাজত ভগালে তিনিৰে হৰণ কৰিব লাগে 30জনৰ মাজত ভগালে কি কৰিব লাগিব 30ৰে হৰণ কৰিব লাগিব তো হৈ গ'ল এইটো উত্তৰটো যিহেতু উলিয়াব দিয়া নাই তো আমি এনেকৈ লিখি থ'লে আমাৰ অংকটো হৈ গৈছে তো প্ৰথম অনুখিনি এইখিনি বস্তু আছিলে তো মই একদম ধুনীয়াকৈ কৰি দিলোঁ তোমালোকক এইখিনিয়ে লিখি ল'বা আৰু যদি বুজি নোপোৱা থাকে মোৰ হোৱাটছআপ গ্ৰুপটো তোমালোকক দিয়াই আছে লিংকটো এতিয়াও যদি জইন হৈ লোৱা তাতে তোমালোকক মই প্ৰতিটো ভিডিঅ'ৰ লিংকবিলাকো দি থাকিম লগতে তোমালোকে বুজি নোপোৱাবিলাকক মোক কমেণ্ট যোগে সুধিব পাৰিবা ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ